নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আমি এখন গাঁও পাইছোঁ, গাঁওখনৰ নামটো নাজানো। তো বলক আগলৈ ক'ত যাই পাওঁ। কিন্তু সেম সামনে লাগে গাছ গাছ রয়েছে ইয়াতে ইয়াতে কি কৰিছে মানে এটা মজা কৰিছে না কিবা নহয় কিবা না কিবা হ'ব ইয়াতে জংঘল উঠিছে ইয়াতে বনাব কিবা চৰকাৰী জংঘল জায়গাটার নাম কি নামটা কি মই এই সাইনবোর্ডত দেখাই নাই কিন্তু নাম চাম নাজানো সেইকাৰণে ঘূৰিব আহিছোঁ আমি পাৰ হৈ আহিলোঁ বোলে ই ভাল গুৱাহাটী ভাল নেকি স্কুটি ভাল স্কুটি আৰু কেমেৰাও বোলে কোৱালিটিত এক্সট্ৰাটো বোলে বহুত ভাল বোলে মানে মই ইউটিউবত চালোঁ তো কমপ্লিট ইয়াতে এখন সৰু বজাৰ পালোঁ। বজাৰখনৰ নাম কি কোৱা নাই এতিয়ালৈকে। আমি ক'ত যাই আছোঁ যে ক'ব পৰা নাই বজাৰ নহয়, সৰু এখন গাঁও। চাচাৰ মিলে ঠাণ্ডা মাৰি থাকি আহিছে। গাঁৱলীয়া ৰাস্তাত ঘূৰি ভাল লাগে বৰষুণ আহিব চাগে, বতৰখন ডাৱৰীয়া হৈ আছে, দেখিব ধুনীয়া হৈ আছে। যদি আহি পায় তেতিয়াহ'লে অৱস্থা চেছ, অৱস্থা একদম পানী পানী হৈ গয়া। আগত গৈ কি হয় কিবা এখন ব্ৰিজ এখন কিবা ব্ৰিজ এখন নদীৰ মাজত ঘৰ বনাই আছে এটা নিজস্ব মাটি নহয় ব্ৰহ্মপুত্ৰ মাটিয়া যদি দৌৰ সময় যদি দহাৰ তহঁতে চাওক, ৰাস্তাতে ব্ৰহ্মপুত্ৰ নদী। ৰাস্তা নে নদী না পুখুৰী ধৰিব পৰা নাই।
পাইছিলোঁ তাকে দুটামান চিকিউৰিটি থাকে বুজিছা বহুত বস্তু কিনা এই কৰোঁ চাই দে তো গাইছ এতিয়া ঘৰলৈ যাওঁ ভিডিঅ' যদি ভাল লাগে তো